যাব ওলাইছো এখন ধুনীয়া জেগালৈ ফুল এনজয় কৰিম ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু সেইটো যে দেখিছে মহাত্মা গান্ধী এইটো বিঅচি বুলি কয় এইখিনি গোৱালপাৰা জিলাৰ বিঅচি আৰু এইখিনি পালোঁ এতিয়া আমি শ'লমাৰী বুলি কয় অলপ আগত শ'লমাৰী মন্দিৰ আছে মা কালী মাৰ মন্দিৰ আছে শ'লমাৰী তো আপোনালোকে দেখিবলৈ পাইছে এইটোৱে শ'লমাৰীৰ মা কালী মাৰ মন্দিৰ তো ইয়ালৈ আহোঁতে আগিয়াৰ মেইন টাউনৰ লেফ্ট ছাইডৰ ৰাস্তাৰে আহিছোঁ আমি মই মানে ইমান দেখুৱাব পৰা নাই যে ৰাস্তাবিলাক কাৰণ ভিডিঅ'টো অলৰেডি ইমান দীঘলেই হৈছে চ' আপোনালোকে আমনি পাবৰ কাৰণে ইমান দেখালে আৰু আমি ৰাংসাপাৰা আহি গ'লো গোৱালপাৰা জিলাৰ আটাইতকৈ চাফা গাঁওখন ৰাংসাপাৰা চ' আহি গ'লোঁ আজি ৰাংসাপাৰা আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ তো ফাইনেলি আহি পালোঁ ৰাংসাপাৰা এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক তো আপোনালোকে দেখা পাইছে মোৰ ফ্ৰেণ্ডছবিলাকে আহিয়ে ফটো উঠাত ব্যস্ত হৈছে ময়ো উঠিম বাৰু ফটো তো আহি আকৌ এখন গেট পালোঁ আমি ইয়াতে ৱেলকামটো ওলটি আছে বাৰু ৱেলকাম টু বেম্বো পাৰ্ক বুলি আছিলে এইফালে ইয়াতে চাংঘৰটোতো মই উঠিলোঁ ভাল লাগিলে উঠি কিনে তো ইয়াতে ফ্ৰেণ্ডছবিলাকৰ লগত ফটো দুখনমান শ্বেয়াৰ কৰি দিছোঁ হৈ গ'ল ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব